নমস্কাৰ পুনৰ মই সকলোকে মোৰ চেনেলটোলৈ আন্তৰিক প্ৰীতি আৰু সম্ভাষণ জনাই আজি মই আন এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হৈছোহি কিন্তু প্লিজ আপোনালোকে মোৰ চেনেলটো লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজি আছে নৱম শ্ৰেণীৰ নীলমণি ফুকনদেৱে ৰচনা কৰা সময় নামৰ পাঠটিৰ 2 নম্বৰ তাৎপৰ্য ব্যাখ্যা কৰা খ মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন উত্তৰ মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন উক্ত কথাষাৰৰ যোগেদি লেখকে মানুহ আৰু ভগৱানৰ সময়ৰ ব্যৱধানৰ কথা ক'ব বিচাৰিছে মানুহৰ তুলনাত ভগৱানৰ কৰ্ম বিস্তৃতি বহুত বেছি মানুহে এবছৰত যিমান কাম কৰিব পৰা দক্ষতা আছে ভগৱানৰ অৰ্থাৎ দেৱতাই এদিনতে সেই কাম সমাধা কৰিব পাৰে ব্ৰহ্মাই সৃষ্টি ৰচনাৰ ক্ষেত্ৰত যিমানখিনি কাম এদিন এৰাতিত কৰিব লগা হয় সেই কামখিনি মানুহৰ ক্ষেত্ৰত দিন ৰাতিৰ তুলনাত 1000 যুগৰ কাম সমাধানৰ সমান সেয়েহে মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতি বুলি কোৱা হয় তাৰ পিছত গটো আছে কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি উত্তৰ কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি উক্ত কথাষাৰৰ যোগেদি লেখকে সময়ৰ প্ৰকৃত হিচাপৰ কথা ক'ব বিচাৰিছে সময়ৰ নিৰূপণৰ বাবে প্ৰাচীন কালৰ পৰাই বিভিন্ন কৌশল আৰু উপায় অৱলম্বন কৰি অহা হৈছে বিজ্ঞানৰ বলত সময় নিৰূপক বিভিন্ন যন্ত্ৰপাতি আৱিষ্কাৰ হৈছে যদিও সময় নিৰূপণৰ প্ৰকৃত যন্ত্ৰপাতি হৈছে কৰ্ম কামটো সময়মতে শেষ কৰিব পৰা হ'ল নে নাই সেই কথা ঘড়ীৰ কটাৰ ওপৰত নিৰ্ভৰ কৰি ৰৈ থাকিলে নহ'ব সময় হিচাপ কৰি বহি থকাতকৈ সময় সঠিক সময়ত কামটো শেষ কৰাৰ কাৰণে একান্ত প্ৰচেষ্টাহে নিতান্তই প্ৰয়োজন সেয়েহে কথাষাৰৰ যোগেদি কোৱা হৈছে যে কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ পুনৰ বেলেগ এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হ'মহি